সকলোৰে খবৰ ভালনে বাৰু? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ মোৰ দাদাৰ এজনৰ ছোৱালীৰ বিয়া, তুলনি বিয়া। মোৰ লগত আমাৰ ঘৰত লগৰ দুজনী আহি আছে, সিহঁত দুজনীও যাব। আৰু ইমানেই দেৰি হৈছে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিব সময় পোৱা নাই। যেনে তেনেকৈ ভাবিলোঁ ষ্টাৰ্ট কৰিহে একেবাৰে যাওঁ। তো ভিডিঅ'টো চাই থাকিব, তাত গৈ পেলাই লগ কৰি আছোঁ। ব'লো তেনেহ'লে মই আৰু মোৰ লগৰ কেইজনী গৈ আছোঁ। এতিয়া দেৰিয়ে হৈছে বহুত, মানে জল্দিকৈ ওলাব লগা হৈছে। আৰু এতিয়া গৈ মেলি পূৰা বিয়াতে লগ পাই আছোঁ, বিয়াৰ পেণ্ডেলত। তো ব'লো তেনেহ'লে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি কইনা গা ধুৱাই উঠাৰ একদম লাষ্ট সময়খিনিত আমি পাইছোঁহি। আৰু এতিয়া ভিডিঅ'টো আপোনালোকে চাই যাওক। যিহেতু সিহঁতি সৰু ছোৱালী, সেইকাৰণে আইতাহঁতে আৰু মাহঁতে মিলাই যিখিনি নীতি নিয়ম আছে সেইখিনি ভালদৰে বুজাই দিছে। আৰু তো ভিডিঅ'টো এতিয়া চাই থাকক।
তুমি